ঐ টিম্পু, মই আহিলোঁ। মা ক'ত গ'ল? ভিতৰতে আছে চাগে। ৰ'বা মই মাতি দিছোঁ। অ' মা, এই দুটা আহিল। আপুনি আহিলে নেকি? মই আকৌ ভাবি আছিলোঁ আপুনি যদু ঘৰলৈ গৈ কিয় ইমান দেৰি কৰিছে। সিহঁতৰ ঘৰত চাহ খাবলৈ ক'লে নোখোৱাকেনো কেনেকৈ আহোঁ? হ'ব, এতিয়া ভাত খাওঁগৈ ব'লক। ব'লা ব'লা, সঁচাকৈ বহুত ভোক লাগিছে দেই। ভাতকেইটা খাই সঁচাকৈ ভাল লাগি গ'ল দেই। অকণমান ওলাই যাওঁ। অ' মা, মই ওলাই যাওঁ দেই। ইয়াতে থাকিবলৈ ভাল আৰু, ঘৰত লাইটডালো নাই। কিমান গেলা মায়ে ঘৰ। ইয়াত গছৰ তলত বহি কেনেকুৱা ধুনীয়া বতাহ আহে। অ' চিন্তু, ক'লৈ যাৱ? ক'লৈও নাযাওঁ, মই এই গছৰ তলতে বহিবলৈ আহিছিলোঁ। কিমান ধুনীয়া বতাহ মায়ে। হয় অ', ময়ো সেইটো কাৰণে ইয়াতে বহি আছোঁ। আহ, বহি। স্কুল বন্ধ দিয়াৰ পৰা এখন তোক দেখাই নাই। স্কুল বন্ধ হোৱাৰ পৰা কি মজা হ'ল। এতিয়া ঘৰতে থাকিব পাৰোঁ। বেয়াহে হ'ল। এতিয়া ঘৰত থাকিব এতিয়া হয় আৰু একদম পুৰা কিমান আমনি লাগে, লাইটডালো নাথাকে, এনেকুৱা খং উঠে নহয় মোৰ। সেই থ, স্কুলত গৈনো কিডাল কৰিবি? হুলস্থুল অকণো কৰিব নোৱাৰ, কথা অকণো পাতিব নোৱাৰ। স্কুলত খালি আৰু কিতাপখনকে পঢ়ি থাকিব লাগে। এতিয়া ঘৰতনো কি কৰিবি আৰু, একেবাৰে লাইটডালো নাথাকে, এনেকুৱা খং উঠে নহয়। এতিয়া মানে ঘৰতে খাই বৈ শুই মেলি থাকিব লাগে, যিডাল গৰম উঠে। তেতিয়া কৈ আছোঁ ইনভাৰ্টাৰ এটা কিনিবলৈ, তেতিয়া কিমান ঠিক কথা তই জান নহয়। অ', লাইট আহি ৰ'ব না, যাওঁ মই টিভিকে চাওঁগৈ। মোৰ ঘৰলৈকে যাওঁগৈ ৰ। আই, গাটো ভাল লাগি গৈছে পাই। লাইটটো যে আকৌ আহিল ফেনৰ তলত বহিবলৈ, নহ'লে কেনেকুৱা গৰম উঠি আছিল পাই। আহিলি আৰু টেটু পালি আছ কেলে? বাপেৰ শুই আছে দেখা নাই? তই ওপৰত ফেন চলি থকা দেখা নাই? কিবা এটা সুধিবও নোৱাৰো দেখোন। কি কলি? একো নাই দিয়া। অকণমান শুয়ে লওঁ। কিমান ধুনীয়া বতাহ মাৰি আছে ফেনে। ৰহ, টিভিকে চাওঁগৈ। হঠাৎ হোৱা ঘটনা, ধৰা পৰিছে ড্ৰাগছ ব্যৱহাৰী। এফালে 25 জন আক্ৰান্ত হৈছে কৰোনা মহামাৰীত। বাপৰে বাপ, কি বাতৰি দিছে ঐ। একে চৰে মই বাতৰি চাই আছোঁ। এপা আঁতৰ বুলি কৈছোঁ নহয়। চৰ খাবি দেই ল'ৰা, আঁতৰ বুলি কৈছোঁ নহয়। মই ইম্পৰ্টেণ্ট বাতৰি চাই আছোঁ। এইটো মানে শান্তিয়ে বাতৰিকণ চাব নোৱাৰোঁ।